নমস্কাৰ মই ৰশ্মি শ্ৰীণ ফুকন ব্যতিক্ৰম বিশেষৰ এই অনুষ্ঠানলৈ আটাইকে স্বাগতম জনাইছো ব্যতিক্ৰম বিশেষৰ আজি বিষয়বস্তু হৈছে যুগ দৰ্শন আৰু এই বিষয়ে আলোচনা কৰিবলৈ আজি মই বিশেষভাৱে আমন্ত্ৰিত কৰি আনিছো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় যুগ বিভাগৰ অধ্যাপিকা শ্ৰীযুতা মাধান বৰা চহৰীয়া বাইদেউ আজি বাইদেউ আছে আমাৰ সৈতে বাইদেউৰ সৈতে কথা পাতি মানে নমস্কাৰ আৰু অশেষ ধন্যবাদ জ্ঞাপন কৰিছো যে আমন্ত্ৰণ ৰক্ষা কৰি আপুনি আহি আজি আমাৰ সৈতে অনুষ্ঠানত আছে যেহেতু আজি যুগ বিষয়লৈ আলোচনা কৰিম আৰু যুগ দৰ্শন বিষয় সবিস্তাৰে আলোচনা কৰাৰ আগতে আপোনাৰ বিষয়ে জানি আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানিম যেহেতু যুগ দৰ্শন আপুনি বাছি লৈছে যুগ ক্ষেত্ৰখনলৈ আপুনি কেনেকৈ কি ধৰণে আহিলে আৰু যুগ বিষয়টোক আপুনি কিয় বাছি ল'লে হয় মই আসলতে মই যুগৰ মানুহ নাছিলো মই যুগৰ বিষয়ে জানিছিলো আমি সকলো মানুহে যেনেকৈ জানে তেনেকৈ ময়ো জানিছিলো মই আসলতে ফেকাল্টি স্কুলত ইংৰাজীৰ সাবজেক্ট টিচাৰ হিচাপে কাম কৰি আছিলো নন গুৱাহাটীত তাতেই মই 2012ত মোৰ ল'ৰা তেতিয়া ক্লাছ 4ত তেতিয়া মই ভাবিলো যে ই মস্ত চঞ্চল মালিগাঁৱত এটা যুৱ চেণ্টাৰ আছে পূৰ্বাঞ্চল যোগ মহাবিদ্যালয় তাতে লৈ যাওঁ লৈ গৈ ময়ো শিকো সিও শিকিম কাৰণ কৈছো আৰু দুটাই শিকিম বল নহলে সি শিকিব নহয় মস্ত চঞ্চল আছিলে তাৰপিছতে তেনেকৈ গ'লো গৈ তাতে মই মানে কি মোৰ কি জানি মই কিবা মানে ভাল কাম কৰি আহিছিলো মই কেইজনমান এনেকুৱা গুৰু লগ পালো মই আজি এই মঞ্চৰ পৰা তেওঁলোকৰ নাম ল'বই লাগিব সুভাষিস ছাৰ শান্তনু ছাৰ বিকাশ নাৰায়ণ ছাৰ তাৰ বৰ্মন ছাৰ এই চাৰিজন মানুহক মই লগ পাইছিলো এই চাৰিজন ছাৰে মোক মানে এনেকৈ যুগৰ তেওঁলোকে একো মানে মোক একো ফৰ্চো কৰা নাছিল কিন্তু যুগৰ বিষয়ে তেওঁলোকৰ যিটো মানে কি ব্যক্তিত্ব তেওঁলোকে যুগটো কি বস্তু যেনেকৈ মোক মানে ধৰাই দিলে তেতিয়াৰ পৰা মই মানে অনুপ্ৰাণিত হৈ গ'লো ল'ৰাও শিকিলে এমাহ সামাৰ ভেকেশ্যনত শিকিলে ময়ো শিকিলো সেইটো কথা নাই তাৰপিছত ক'লে যে মাধন তুমি তোমাৰ এটা ফ্লেক্সিবল বডি আছে আৰু তুমি মানে কি মানে ভৱিষ্যতে ধৰি ৰাখিব পাৰিবা বা যুগৰ লাইনত যাব পাৰিবা তুমি ডিপ্ল'মা কোৰ্চটো নকৰা কিয় তেনেকৈ মই ডিপ্ল'মা কোৰ্চটো কৰিলোঁ তেতিয়া আমাৰ কায়াযোগী বুলি কৈছিল আমাৰ ইউনিভাৰ্চিটিত তাৰপিছতে আমাৰ কেকেহেন্দিক অপেন ইউনিভাৰ্চিটিৰ পৰা পিজি ডিপ্ল'মা কোৰ্চটো আহিল ছাৰতে ক'লে তুমি কৰিবই লাগিব তেনেকৈ কৰিলোঁ তাৰপাছতে আকৌ যেতিয়া আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত 2017 চনত MA খুলিলে মাষ্টাৰ ডিগ্ৰী তেতিয়া ছাৰতে আকৌ সুভাষিস ছাৰতে মোক কৈছিল যে মোৰ নামটো তেওঁলোকে মইতো স্কুলত চাকৰি কৰোঁ মোকতো ছুটি নিদিব মোক তেওঁলোকে কিন্তু আগতেই নামটো পঠাই দিলে যে তোমাৰ নাম আমি দিছোঁ দেই তুমি কৰিবই লাগিব তেতিয়া মই মানে স্কুলৰ পৰা ছুটি লৈ মানে যে মই তেতিয়া আমাৰ স্কুলৰ যিটো মানে আছিলে আমাৰ ফেকাল্টি স্কুলৰ যিজন প্ৰিন্সিপাল আছিলে বন্তি ভূঞা মেম স্বৰ্গীয় তেওঁ এতিয়া বৰ্তমান ঢুকাইছে তেতিয়া আছিলে তেখেতে মোক মানে বৰ ধুনীয়াকৈ মানে কি তেওঁ যিহেতু যোগ কৰে তেওঁ যোগৰ লগত জড়িত তেওঁ এজন মানে কি মানে ব্যক্তিত্ব সম্পূৰ্ণ এগৰাকী তিৰোতা যাৰ পৰাও মই অনুপ্ৰাণিত হৈছিলোঁ তাৰ সময়ত তেখেতে মোক ধুনীয়াকৈ ছুটি দিছিল আৰু মোক কৰিব দিছিল তাৰপিছতে কিন্তু মই যেতিয়া আকৌ PhDত এডমিশ্যন লৈছিলোঁ আকৌ মোৰ এটাকৈ তেনেকৈ ষ্টেপ বাই ষ্টেপ আহি আছে আৰু মোৰ পিছত মানে কি গুৰুসকলে কৈ গৈছিল তুমি কিন্তু আগুৱাই যাবই লাগিব গৈ থাকা তুমি পাৰিবা গৈ থাকা আজি আহি মই এইখিনি পাইছোঁ তেতিয়া PhD কৰাৰ সময়ত মই বন্তি মেডামক গৈ কৈছিলোঁ যে মেডাম এবাৰ কিন্তু মই চাকৰি এৰি দিম মোক আৰু 2 বছৰ ছুটি দিলে মই আৰু ছুটি নলওঁ তেতিয়া মানে মেডামে ক'লে মাদন তুমি আৰু উভতি নাহা তুমি সেইফালে যে গ'লাগে নহয় তুমি সেইফালেই যাবাগে চাবা তুমি আৰু স্কুলত আহিব নালাগে তোমাৰ লাইনটো বেলেগ হৈ গ'ল তুমি ভালকৈ থাকিবা ভালকৈ লাগি থাকা তাৰপিছতে মই আৰু এজন ব্যক্তিৰ নাম ক'ব লাগিব বলিনাৰায়ণ ফুকন ছাৰ তেখেতক মই শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত লগ পাইছিলোঁ তেখেতেও মোক মানে কি বহুতখিনি অনুপ্ৰাণিত কৰিছে আজি যে মই এইকেইজন গুৰুৰ নাম লৈছোঁ এইকেইজন গুৰুৰ মই নমৰালৈকে ল'ব লাগিব কাৰণ তেওঁলোকৰ অবিহনে মই এই যুগৰ যিখন মই সাগৰত সাঁতুৰি আছোঁ তেওঁলোকৰ অবিহনে মই নোৱাৰিলোহেঁতেন তাৰপিছত তেওঁলোকক মই এই ভাবি আকৃষ্ট হৈ মই যিটো মোৰ পাৰ্মানেণ্ট চাকৰি স্কুলৰ সেই চাকৰিটো বাদ দি মই যুগৰ ফালে আহি গ'লোঁ মই কেতিয়াও পিছফালে ঘূৰি নাচালোঁ যে মোৰ কিবা লাভ হ'ব নে লোকচান হ'ব মই যি হ'ব কিন্তু মই এইটো ভাল পালোঁ মোৰ ভাল লাগিলে মই আহিলোঁ আৰু এতিয়াও সেই যুগ বিভাগটো বাছি ল'লে যুগ বিভাগ এতিয়াও মই শিক্ষকতাই আহি পালোঁ কিন্তু মই তেতিয়া ভবা নাছিলোঁ যে মই শিক্ষকতা কৰিম মই আকৌ কাম কৰিম তেনেকৈ মই ভবা নাছিলোঁ যোগটো ইমান ভাল লাগি গ'ল যে মই নিজৰ লগতে মই 4জনক যাতে সহায় কৰি যাব পাৰোঁ উপকাৰ কৰি যাব মোৰ উদ্দেশ্য কিন্তু সেইটোহে আছিল কিন্তু এতিয়া আহি আকৌ মানে আগৰ ৰাস্তাতে দি দিলে বাৰু
সেইখিনিয়ে আছিল। এতিয়া যিহেতু যোগ বিষয়লৈ আমি যোগ দৰ্শন বুলি কওঁ আৰু যোগ বুলি ক'লে বহুতে শৰীৰ সঞ্চালন বা ব্যায়াম আদিতে সীমাবদ্ধ ৰাখিব বিচাৰে। যোগ বিষয়লৈ সবিস্তাৰে যদি আলোচনা কৰিব আজি অনুষ্ঠানটোৰ পৰা যোগ বিষয়লৈ আপুনি কি ধৰণে ক'ব, মানে যিসকলে সাম্প্ৰতিক পৰিস্থিতিত যোগে যি ধৰণৰ নিচাজাতীয় বাতাবৰণে এতিয়া সমাজখন গ্ৰাস কৰি পেলাইছে, যোগে কেনেধৰণে হেৰি কৰি মাৰ্গদৰ্শন দিব এই ক্ষেত্ৰত? আচলতে আমি যোগ বুলি যদিও আগৰ পৰা চলি আছিলে বা বিভিন্ন হৰিদ্বাৰতে হওক, আমাৰ স্বামী শিৱানন্দ সৰস্বতী অসমতেই হওক, বহুত ধুনীয়াকৈ যোগ বিষয়টো প্ৰচাৰ লাভ কৰিছিল। কিছুমান ব্যক্তিৰ মাজতহে কিছু ব্যক্তিৰ মাজতে সেইটো সীমাবদ্ধ আছিলে। আচলতে যোগ বিষয়টো জানিলে যেতিয়া আমাৰ 2015 পৰা ইণ্টাৰনেশ্যনেল যোগা ডে হ'ল, মোদীয়ে আমাৰ 2014 ডিচেম্বৰত মানে তেওঁ আনিলে আৰু যে আমাৰ ইণ্টাৰনেশ্যনেল যোগা ডে 21 ডিচেম্বৰৰ পৰা জুনৰ পৰা আমি পাতিব লাগিব। তেতিয়াৰ পৰা মানুহৰ মাজত অলপমান মানে কি হেৰিটো আহিল আৰু যে আমি কৰিব লাগিব, কিন্তু সজাগতাটো আহিছে। কিন্তু হ'লেও তেওঁলোকৰ সেই সজাগতাটো কিন্তু অকল ষ্ট্ৰেচিং, বেণ্ডিং সেইখিনিতে অতিক্ৰম আছে। আচল যোগটো কিন্তু বহুত মানুহে এতিয়াও জানা নাই। মানে যোগ কৰিলে বেমাৰ ভাল হয়, যোগটোৱে আচল বস্তু। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজে যোগ কৰে, যিহেতু আমিও কৰিব লাগিব। আচলতে কিন্তু সেই যোগটো কিন্তু সেই বস্তু নহয়। যোগৰ এটা মানে যিটো ইনাৰ মিনিং বুলি কয়, ভিতৰৰ এটা মানে মিনিং আছে, সেই মিনিংটো আমি জানিব লাগিব। আৰু সেইকাৰণে আমি সেইটো নাজানো কাৰণে আচলতে আমি যোগ আসন প্ৰাণায়াম আমি যিয়েই নকৰোঁ কিয়, আমি কেতিয়াও আচল ঠাইখিনিত গৈ উপনীত হ'ব নোৱাৰিম। আমাৰ যিটো উদ্দেশ্য, আমাৰ সেই বেমাৰেই হওক বা বেলেগ কাৰণেই হওক, আমি তাত গৈ উপনীত হ'ব নোৱাৰিম। আমাৰ যোগত মানে এটা যোগ মানে হ'ল হলিষ্টিক ডেভেলপমেণ্ট, আমাৰ শাৰীৰিক, মানসিক, আৱেগিক, আধ্যাত্মিক দিশত উন্নতি সাধন কৰা, মানে অলৰাউণ্ড ডেভেলপমেণ্ট যিটো হয়, সেইটো যোগৰ দ্বাৰাহে হয়। আৰু সেইটো যোগত আমি যেতিয়া ভালকৈ পঢ়িব লাগিব, তেতিয়াহে আমি গম পাম যে যোগ আচলতে আসন প্ৰাণায়ামতে সীমাবদ্ধ নহয়। এইটো এটা প্ৰস্তুতিৰ প্ৰয়োজন হয়। শিকিবৰ কাৰণে কেনেধৰণৰ প্ৰস্তুতিৰ প্ৰয়োজন হয়, নিজকে কেনেকৈ প্ৰস্তুত কৰিব লাগিব যোগৰ বিষয়টো ল'বলৈ হ'লে? এনেতো আমাৰ বিভিন্ন ধৰণৰ যৌগিক টেক্সটবিলাক আমি ফ'ল' কৰোঁ যে কোনখন যৌগিক টেক্সটে কেনেকৈ আমাক মানে কেনেকৈ আগুৱাই লৈ যাব লাগে। তথাপিও মই ভাবোঁ বা আমাৰ যেতিয়া আমাৰ পাঠ্যক্ৰমত থাকে যে মই যোগ দৰ্শনৰ মানে পইণ্ট অফ ভিউ অফ যোগ দৰ্শন যদি কওঁ, বা আমাৰ যিজন পতঞ্জলি তেওঁক আমাৰ ফাদাৰ অফ য়োগা বুলি কোৱা হয়। তেওঁৰ যিখন যোগা সূত্ৰ লিখিছিল, তাতে তেওঁ 500 BC-তে কৈছিলে যে তেওঁ আমাৰ সৰ্বসাধাৰণ মানুহৰ কাৰণে মানে 8 limbs of yoga, অষ্টাংগ যোগৰ তেওঁ কথা কৈছিলে। কাৰণ তেওঁ তেতিয়াই সেই সময়তে ভাবিছিল যে মানুহক এইখিনি মোৰ পিছৰ মানুহখিনিক এই অষ্টাংগ যোগটোৰ দৰকাৰ হ'ব। যদিও এতিয়া মূল্যটো বুজি পোৱা নাই বা ভাবা নাই, কিন্তু সেই বস্তুটো কিন্তু ভৱিষ্যতে দৰকাৰ হ'ব। আৰু তেওঁৰ সেই সূত্ৰখিনি 196 সূত্ৰ আছে তেওঁৰ কিতাপখনত। সেই সূত্ৰটো গোটেইকেইটা সূত্ৰ আমাৰ জীৱনৰ লগত মিলি যোৱা, প্ৰতিটো সূত্ৰই আমাৰ জীৱনৰ লগত মিলা। মানে আমি যেতিয়া কওঁ, তেওঁ প্ৰথম চেপ্টাৰৰে 2 নম্বৰ শ্লোকত কৈছে যে য়োগা চিত্ত বৃত্তি নিৰোধ। চিত্ত মানে হ'ল মন, বৃত্তি মানে হ'ল আমাৰ ফ্লাকচুৱেশ্যন অফ মাইণ্ড, নিৰোধ মানে হ'ল আমাৰ যিটো আমি অভাৰকাম কৰিব পাৰিম। তাৰমানে তেওঁ কৈছে যে মানুহৰ গোটেইখিনি বেমাৰৰ কাৰণেই হ'ল মনটো মানে আমাৰ মানে যিহেতু আমাৰ বেগী হয়, সেইকাৰণে মনটোক যদি আমি থিৰে ৰাখিব নোৱাৰোঁ, তেতিয়াহ'লে আমি যিমানে আসন প্ৰাণায়াম নকৰোঁ কিয় আমাৰ ভাল নহয়। সেইবাবে তেওঁ সৰ্বসাধাৰণ মানুহৰ কাৰণে তেওঁ সাধন পদত মানুহে কেনেকৈ শোধন কৰিব লাগিব, তেওঁ অষ্টাংগ যোগৰ কথা কৈছিলে। অষ্টাংগ যোগত তেওঁ য়ম নিয়ম, আসন প্ৰাণায়াম প্ৰত্যাহাৰ, ধাৰণা ধ্যান সমাধি। তেওঁ প্ৰথমতে 3rd নম্বৰটোত কিন্তু আসন কৰিছিল, 4thত প্ৰাণায়াম কৰিছে। প্ৰথমতে তেওঁ য়ম নিয়ম বুলি 2টা বস্তুৰ কথা কৈছে। আৰু সেই 2টা বস্তু আমাৰ যেতিয়া শিষ্যসকলে মানে হাবিত গৈ গুৰুৰ গৃহত থাকি শিকিছিল, তেতিয়া ৰাজকুমাৰ সকলোকো এই য়ম নিয়মকে তেওঁলোকক শিকাই দিছিল, যে তেওঁলোকক সেইটো মানে গুৰুৰ লগত থাকি হাবিত কেনেকৈ থাকিব লাগিব, কেনে কষ্টৰে থাকিব লাগিব, কেনেকৈ পালন কৰিব লাগে, যাতে অদূৰ ভৱিষ্যতে তেওঁলোকে এখন দেশ চম্ভালিব পাৰে। তেনেকৈ তেওঁলোকক মানে দিয়া হৈছিলে। তেনেকৈ য়ম নিয়মো তেওঁ তেতিয়াই কৈছিল যে আমি সৰ্বসাধাৰণ মানুহৰ মাজতো এই য়ম নিয়মটোৰ মানে দৰকাৰ হৈছে, য়ম নিয়মবোৰ দৰকাৰ হয়। আৰু আজিকালি সমাজত মই যদি এতিয়া ব্যাখ্যা কৰি তুমি গম পাবা যে আমাৰ সমাজতো এইটোৰ বৰ অভাৱ হৈছে। আৰু অভাৱ হৈছে কাৰণে আমাৰ যে চাৰিওফালে যিবিলাক আমাৰ গণ্ডগোল হৈ আছে, যিবিলাক চাৰিওফালৰ যিটো আমাৰ মানে কিছুমান বিশৃংখল এখন সমাজ আমি দেখি আছোঁ, সকলো ফালৰ পৰাই গণ্ডগোল হৈ আছে, গোটেইখিনি মূলতে কিন্তু এই য়ম আৰু নিয়মৰ অভাৱ।
এতিয়া ইয়মটো হ'ল আমাৰ ইয়মক তেওঁ 5টা ভাগত ভাগ কৰিছে অহিংসা সত্য অস্তেয় ব্ৰহ্মচৰ্য অপৰিগ্ৰহ আৰু নিয়মটোক ভাগ কৰিছে শৌচ সন্তোষ তপ শ্ৰদ্ধা ঈশ্বৰ প্ৰণিধান এতিয়া যিটো আমাৰ ইয়ম কৈছে তেওঁ কৈছে যে এইটো হ'ল আমাৰ ছ'চিয়েল কোড অফ কণ্ডাক্ট মানে ছ'চিয়েল ৰেলিভেঞ্চ আমি যিটোৰ জৰিয়তে আমি এখন সমাজত কেনেকৈ বাস কৰিব পাৰোঁ সেইটো আমাক শিকাই দিয়ে কাৰণ মানুহ যিহেতু সামাজিক জীৱ আমি সমাজপ্ৰিয় সমাজত থাকি ভাল পাওঁ সেইকাৰণে আমাক এই বস্তুটো দৰকাৰ হয় আমি এইটো বস্তু নাজানো কাৰণে আচলতে আমাৰ ইমানখিনি আমি সমাজৰ যিখন বিশৃংখল দেখা পাই আছোঁ অকল সেইটোৰ কাৰণে হৈছে তেওঁ কৈছে অহিংসা কাকো হিংসা কৰিব নালাগে পৰাপক্ষত হিংসা মানে অকল মানুহকে বুজা নাই হিংসা এডাল গছকো হ'ব পাৰে এটা জীৱ জন্তুকো হ'ব পাৰে আমি কাকো হিংসা কৰিব নালাগে কাকো অনিষ্ট কৰিব নালাগে তাৰ ছেকেণ্ডতে কৈছে তাৰ সত্য আমি সত্য পৰাপক্ষত আমি সঁচা কথাই ক'ব লাগে আমি মিছা কথা পৰাপক্ষত ক'ব নালাগে কাৰণ এটা মিছা ঢাকাৰ ফলত আমি অন্য এটা মিছা ঢাকি সেইটো ডাঙৰ মিছাত পৰিণত হয় পিছত কিন্তু আমি সেইটোৰে আকৌ আহি ধৰাত পৰি যাওঁগৈ অস্ত্ৰীয় মানে হ'ল চুৰ কৰা চুৰ নকৰা কি আমি কেতিয়াও মানুহৰ মন বা মানুহৰ বস্তু চুৰ কৰিব নালাগে অকল বস্তু বুলিয়ে নহয় আমি মানুহৰ মনকো চুৰ কৰিব নালাগে এইটো এটা ডাঙৰ অপৰাধ এইটো নিচিনা অপৰাধ এটা ডাঙৰ অপৰাধ সমাজত থকাৰ কাৰণে এইটো এটা ডাঙৰ অপৰাধ তাৰপাছত ব্ৰহ্মচৰ্য হ'ল ব্ৰহ্মচৰ্য আমাৰ যিটো পালন আমাৰ যিহেতু আমাৰ হিন্দু সমাজত আমাৰ জীৱনটোক যিহেতু 4টা আশ্ৰমত ভাগ কৰিছে ব্ৰহ্মচৰ্য গৃহস্থ বানপ্ৰস্থ সন্ন্যাস ব্ৰহ্মচৰ্যৰ সময়ত আমাৰ যিখিনি কাম কৰিব লগা আছে আমি যেনেকৈ পঢ়িব লাগে যেনেকৈ আমি ব্ৰহ্মচৰ্যটো আমি কেনেকৈ আয়ত্ত কৰি ৰাখিব পাৰিম সেইটো আমাক লাগে সেইখিনি সময় আমি সেইখিনি মনোযোগ দিব লাগে আৰু লাষ্টতো তেওঁ কৈছে কি পতঞ্জলীয়ে অপৰিগ্ৰহ মানে আমি কোনো বস্তু বেছিকৈ সংগ্ৰহ কৰি থ'ব নালাগে সেইটো এটা হ'ল পাপ আমি যিখিনি লাগে আমাৰ জীৱনত সেইখিনি আমি সংগ্ৰহ কৰি বা সেইখিনি ৰাখি আমি প্ৰয়োজন মতে নহ'লে কি হ'ব আৰু এইখিনি যদি আমি কৰিব পাৰোঁ অহিংসা সত্য অস্ত্য ব্ৰহ্মচৰ্য অপৰিগ্ৰহ তেতিয়াহ'লে আমি এখন সমাজত নিজৰ লগতে 4জনকো সমাজত মানে সুস্থ মগজুৰে সুস্থভাৱে জীয়াই ৰাখিব পাৰিম আৰু এইকেইটাৰ আজিকালি অভাৱ হৈছে কাৰণেই হিংসা হিংসি চুৰ কৰা মোৰ যদি এইটো হৈছে তেওঁৰ কোৱা হোৱা নাই মানুহক মিছা কথা কোৱা এইবিলাকৰ হৈছে কাৰণে আচলতে আমাৰ বিশৃংখলতা আমি সমাজখনত দেখা পাওঁ পতঞ্জলি কিন্তু সেই সময়খিনিতেই কৈ গৈছিলে যে এইখিনি আমাৰ এখন সমাজত বাস কৰা আমি আসন প্ৰণায়াম পিছত কৰিম আমাৰ যদি মনে ঠিক কৰিব নোৱাৰোঁ আমাৰ যদি মনত এটা মানে বাধা আহি থাকে এনেকুৱা বেয়া চিন্তাবিলাক আহি থাকে তেতিয়াহ'লে আমি কিন্তু আসন প্ৰণায়াম কৰিলেও তাৰ কোনো বেনিফিট তাৰ কোনো উপকাৰিতাটো আমি নাপাম তাৰপিছতে তেওঁ কৈছিলে যে নিয়মো 5টা কৈছে যে শৌচ সন্তোষ তপ শ্ৰদ্ধা ঈশ্বৰ প্ৰণিধান এই শৌচ সন্তোষ তপ শ্ৰদ্ধা ঈশ্বৰ প্ৰণিধান মানে হ'ল শৌচ মানে ক্লিননেছ পৰিষ্কাৰ পৰিচ্ছন্নতা আমাৰ কথাই আছে যে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিলে ভগৱানেও বোলে আহি লগ দিয়ে চ' পৰিষ্কাৰ পৰিচ্ছন্নতা তেওঁ ইয়াতে এইটোৱে কৈছে অকল আমি গা পা ধুই পৰিষ্কাৰ পৰিচ্ছন্নতাই বুজা নাই আমাৰ মনটো পৰিষ্কাৰ পৰিচ্ছন্নতা হ'ব লাগিব কাৰণ তেওঁ মনৰ ওপৰত বহুত এটা ডাঙৰ কৰিছে ফ'কাছ কৰিছে যে আমাৰ গোটেই বেমাৰৰ কাৰণেই হ'ল মন সেইকাৰণে মনটোক আমি ভালকৈ পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিবই লাগিব চ' সেই বস্তুটো তেওঁ অতি মানে ভালকৈ বুজাই দিছে তেওঁৰ অষ্টাংগ যোগৰ জৰিয়তে আৰু ছেকেণ্ডতে তেওঁ কৈছে কি সন্তোষ মানে ছেটিছফেকশ্যন আমি যিয়ে নাপাওঁকৈ জীৱনত যেনেকৈ আমি কাম কৰাৰ লগে লগে আমি যিখিনি বস্তু পাইছোঁ সেইখিনিত আমি সন্তুষ্ট থাকিব লাগিব আমি ছেটিছফাইড হ'ব লাগে আমি আচলতে মানুহ এনেকুৱা হৈ গৈছে আজিকালি মানে ইমান ব্যস্ততাৰ মাজত আমি কাম কৰি গৈ আছোঁ কিন্তু আমি ছেটিছফাইড ল'ব পৰা নাই আমি কোনো বস্তুতে ছেটিছফাইড নহয় এই গৈছোঁ এয়া পালে ভাল আছিল এইখিনি পোৱাৰ পিছত আৰু পালে ভাল আছিল তেনেকৈ আমাৰ মানে কি লোভটো বাঢ়ি গৈ থাকে আমি আশাবাদী হৈ থাকে আমি মানে বেছিকৈ মানে সেই বস্তুটো আমি এটা বান্ধি দিব নোৱাৰোঁ যে মই এইখিনিতে সীমাবদ্ধ আমি মোৰ যিখিনি মোৰ মানে কাম সেইখিনি মই কৰি যাম আৰু সেইমতে মই ছেটিছফেকশ্যনটো লাভ কৰিম সন্তোষ হ'ব চেষ্টা কৰিম তাৰপিছত তেখেতে কৈছে তপস্যা আমাৰ তপস্যা যিটো তপস্যা সেই তপস্যাটো তেওঁ আকৌ 3টা ভাগত ভাগ কৰিছে কায়িক বাচিক মানসিক তেওঁ কৈছে কি আমাৰ কায়িক মানে হ'ল আমাৰ শাৰীৰিক আমাৰ শৰীৰটো আমি কেনেকৈ ভালে ৰাখিব লাগিব আমি সদায় সেইটোৰ ওপৰত তপস্যা কৰিব লাগিব কাৰণ আমাৰ শৰীৰটো ভালে ৰাখিবই লাগিব শৰীৰটো ভালে নাথাকিলে আমি ভাল কাম চিন্তা কৰিব নোৱাৰিম ভাল কাম কৰিব নোৱাৰিম সেইকাৰণে আমি শৰীৰটো কেনেকৈ ভালে ৰাখে মই গম পাম মোৰ শৰীৰটোৱে কিখিনি সময়ত উঠিব লাগিব কি খাব লাগিব কি খালে মোৰ ডিষ্টাৰ্ব কৰিব সেইটো মই নিজে গম পাম আৰু যেতিয়া মই সেইটোৰ ওপৰত মন কৰিম মই যেতিয়া শৰীৰটোক ভাল পাম মই এই বেয়া বস্তুটো নাখাম বেয়া কামটো নকৰিম মোৰ দেৰিকৈ শুই উঠিলে মোৰ গাটো বেয়া লাগে মই দেৰিকৈ শুই নুঠোঁ তেনেকৈ মই নিজে গম পাম যেতিয়া মোৰ সেইটোৰ প্ৰতি এটা নজৰ থাকিব তপস্যা থাকিব যে মই মোৰ দেহাটোক ভাল পাম মই কায়িক তপ কৰিব লাগিব
তাৰপিছতে হৈ গ'ল বাচিক তপ মানে হ'ল কথা বাচিক বাকৰ পৰা আহিছে আৰু বাকটো হ'ল বাচিক তপ হ'ল কথা আমি কথা সদায় চাই চিতি ক'ব লাগিব মানে কন্ট্ৰোল আৱাৰ টাং সেইটোতো আমি জানোৱে আৰু কথাত কটা যায় কথাত বতা পায় আমি কিছুমান মানুহৰ কথা শুনিলে ভাল লাগে কিছুমান মানুহৰ কথা শুনিলে আমি বৰ ফিল কৰোঁ ইছৰাম মানে দূৰতে পলাও মানে কিছুমান মানুহ ইছৰাম আহিছে আৰু বৰ কৰিব আৰু সো তেনেকুৱা হ'ব নালাগে আমি যাকে কথা নকওঁ বা যেনেকৈ কথা নকওঁ কথাৰে যাতে আমাক আকৰ্ষিত কৰিব পাৰোঁ কমিউনিকেশ্যন স্কিলটো যাতে ভাল কৰিব পাৰোঁ যাতে মানুহে আমনি নাপায় আমি সেইটোৰ প্ৰতি সদায় নজৰ ৰাখিব লাগিব আৰু কেতিয়া নজৰ হ'ব যেতিয়া আমি নিজৰ প্ৰতি বাচিক তপ কৰিম তপস্যাটো মই এইখিনি মই মানুহজনক কথাখিনি কম নে নকম নিজকে অধ্যয়ন কৰিব লাগে অধ্যয়ন কৰিব মই এইখিনি কম নে নকম মই এয়া কৰিম নেকি সেই বস্তুটো মানে কি আমি বিচাৰ কৰিব লাগিব আৰু লাষ্টত কৈছে মানসিক মানে হ'ল মনটো সদায় আমাৰ থিৰ কৰিব লাগে কাৰণ এতিয়া মই ইয়াতে আছোঁ কিন্তু মোৰ মনটো বেলেগতো থাকিব পাৰে সদায় মনটো কিন্তু স্থিৰ কৰিব লাগিব মনটোক মই ইয়াতে বান্ধিম মোৰ মানে কি যোগ যিহেতু ইউনাইট উইথ বডি এণ্ড মাইণ্ড মই যিহেতু মোৰ বডিটো ইয়াত আছে মোৰ মনটো এইখিনি মই আধা ঘণ্টাৰ কাৰণে মই ইয়াতে থাকিব লাগিব মই আকৌ দূৰত উৰি মানে যাব দিব নালাগিব সো এই মনটোক বান্ধি ৰাখিবৰ কাৰণে মনত তপস্যা কৰিব লাগিব যে মই য'ত মোৰ শৰীৰটো থাকিব মনটোকো মই তাতে বান্ধি ৰাখিম নহ'লে নহ'বগৈ হয় নহয় কাৰণ যোগ মানেই হ'ল ইউনাইট উইথ বডি এণ্ড মাইণ্ড যদি আমি নিজৰ শৰীৰ আৰু মনটোকে বান্ধি ইউনাইট কৰিব নোৱাৰোঁ তেতিয়াহ'লে যোগ কৰিতো লাভ নাই সো এই মনটো সদায় আমি ধুনীয়াকৈ কণ্ট্ৰোল কৰি ৰাখিব লাগিব কাৰণ মনটোৰ কাৰণে আমাৰ বহুত বস্তু আমি যে আজি ভুগি আছোঁ আৰু আমাৰ যে বিশৃংখল দেখিছোঁ তাৰ এটা কাৰণ কিন্তু এই মনটো মানসিক আমাৰ সেইটোৰ মানে আমি কণ্ট্ৰোল কৰিব নোৱাৰোঁ আৰু আজিকালি সেইকাৰণে মানুহে মানে কি এংজাইটি ডিপ্ৰেশ্যন ষ্ট্ৰেছ সেইবিলাকৰ সাইকিয়াট্ৰিষ্টৰ ওচৰত মানে যোৱা মানুহৰ সেই সংখ্যা বাঢ়িছে কাৰণ এইবিলাক কাৰণেই হ'ল মন আত্মসননৰ হেৰি বাঢ়িছে তাৰমানে সিহঁতৰ কণ্ট্ৰোল কৰিব নোৱাৰে আৰু সিহঁতে সেই বস্তুটো মানে কি একচেপ্টো কৰিব নোৱাৰে তাৰপাছতে তেখেতে চতুৰ্থটো কৈছে শ্ৰদ্ধেয় মানে হ'ল চেল্ফ ষ্টাডি চেল্ফ ৰিয়েলাইজেশ্যন আমি যেতিয়া সদায় মানে কি নিজকে এটা চেল্ফ ষ্টাডি কৰিব লাগিব মই কিবা ভুল কৰিলোঁ নেকি মই কিবা শুদ্ধ কৰিলোঁ নেকি মই যদি কিবা এটা কাৰোবাক বেয়াকৈ কৈছোঁ মই কালি গৈ তেওঁৰ ওচৰত এপলজাইজ হ'ম তেওঁক মই ক্ষমা বিচাৰিম মোৰ তেওঁৰ প্ৰতি এনেকুৱা হ'ব নালাগিছিল সো সেই বস্তুটো সেই মানসিকতাটো আমাৰ থাকিব লাগে আজিকালি নাই কোনোবাই ভুল কৰিলেও কিয় ক'ম মই সৰু হৈ যাম নেকি মই কিয় সৰু হৈ যাম আত্মবিশ্লেষণ নাইকিয়া হৈ গৈছে আমি সদায় পতঞ্জলীয়ে কৈ গৈছে যে আমি দিনৰ এটা সময়ত বিশেষকৈ ৰাতি শোৱাৰ আগতে আমি এটা চেল্ফ ষ্টাডি কৰিব লাগে যে আজি দিনটো মই কি কাম কৰিলোঁ আৰু কৰি মই মানে কি মই কাৰোবাক হেৰি কৰিলোঁ নেকি আঘাত দিলোঁ নেকি মই ভাল কাম কৰিলোঁ নে বেয়া কাম কৰিলোঁ সেই বস্তুটো বিশ্লেষণটো থাকিব লাগে আৰু লাষ্টত তেওঁ কৈছে যে ঈশ্বৰ প্ৰণিধান হ'ল চাৰেণ্ডাৰ টু গড ভগৱানৰ প্ৰতি আত্মসমৰ্পণ তেওঁ কোনো এইটো এটা হিন্দু ৰিলিজিয়ন এইটো মুছলিম ৰিলিজিয়নৰ কোৱা নাই তেওঁ কৈছে যে যোগটো ইউনিভাৰ্চেল ৰিলিজন আৰু ইউনিভাৰ্চেল ৰিলিজনত তেওঁ কোনো ঈশ্বৰক পাৰ্টিকুলাৰ কোনো ঈশ্বৰক ধৰি দিয়া নাই যে তেওঁ কৃষ্ণই হ'ব তেওঁ বিষ্ণু হ'ব তেওঁ আল্লাহ হ'ব তেওঁৰ মতে প্ৰত্যেক মানুহেই ভগৱানৰ সৃষ্টি নামবিলাক বেলেগ হ'ব পাৰে আৰু আমি যেতিয়া ভগৱানক সাৰেণ্ডাৰ কৰিম ভগৱানৰ সাৰেণ্ডাৰ মানে তেওঁ এইটোকে বুজাইছে স্মৰণ কৰিম ৰাতিপুৱা বা আবেলি আমি নিজৰ ভগৱানৰ নিজৰ গুৰুক সদায় স্মৰণ কৰিব লাগে স্মৰণ মানে কৃতজ্ঞতা স্বীকাৰ তেওঁৰ স্মৰণ মানে এইটো বুজা নাই ভগৱান মোক এইটো দিবা ভগৱান মোক এইটো কৰি দিবা তোমাক আজি 51 টকা দিলোঁ মোৰ পৰীক্ষাটো ভাল কৰি দিবা প্ৰতিদান নহয় আমি সদায় ভগৱানৰ কাৰণে যে এইখিনি আহি পাইছোঁ আমি যে ইয়াতে আছোঁ আমি এটা ছেটিছফেকশ্যন মুডত থাকি তেওঁ সদায় স্মৰণ কৰিব লাগে যে তোমাৰ কাৰণে আজি আমি এইখিনি পাইছোঁ কৃতজ্ঞতা স্বীকাৰ গেটিটোত আমি ৰাতিপুৱা বা আবেলি তেওঁক এবাৰ স্মৰণ কৰি সেইটো তেওঁক জনাব লাগিব তো পতঞ্জলি সেই সময়তে কৈছে যে নিয়ম শৌচ সন্তোষ তপ শ্ৰদ্ধা ঈশ্বৰ প্ৰণিধান এইকেইটা যেতিয়া আমি কৰিম উই উইল বি দ্য পাৰ্চনেলি ডিচিপ্লিন পাৰ্চন আমি নিজকে ডিচিপ্লিন বনাব চেষ্টা কৰিম বা পাৰিম চ' সেইখিনি মানুহৰ আজিকালিতো ৰাতিপুৱা উঠি গা ধোৱাৰ মানে নিয়মে নাই ৰাতিপুৱা সূৰ্য দেখাই নাপায় ছেটিছফেকশ্যনত নাই আজিকালি মানুহৰ চব অপজিটখিনি আমি দেখা পাওঁ কিন্তু পতঞ্জলি সেই সময়তে ইয়ম আৰু নিয়মৰ জৰিয়তে কৈ গৈছিল যে আমি মানুহখিনিয়ে আসন প্ৰণায়ামৰ কৰাৰ আগতেই আমি এখন সমাজত বাস কৰাৰ কাৰণে যিটো দৰকাৰ ইয়ম আৰু নিজকে এটা ডিচিপ্লিন মুডত অনুশাসনৰ মাজেদি আমি থাকিব পাৰিম সেইটোৰ কাৰণে আমাৰ নিয়মটো খুবেই দৰকাৰ আৰু এই দুটা যদি আমি নাজানো তেতিয়াহ'লে আমি আসন প্ৰণায়াম কৰি কোনো লাভ নাই কিছুমানে কয় আসন প্ৰণায়াম কৰি আছোঁ ভালেই হোৱা নাই মোৰ বেক পেইন ভাল হোৱা নাই মোৰ এংজাইটি ভাল হোৱা নাই মোৰ ডিপ্ৰেশ্যন ভাল হোৱা নাই মোৰ ডায়েবেটিছ ভাল হোৱা নাই কিয় তেওঁলোকৰ মনটোৱে ক্লিয়াৰ হোৱা নাই মনটো অস্থিৰ হৈ থাকে আৰু মনটো ক্লিয়াৰ হোৱা নাই কাৰণে আৰু মই ভাবোঁ যে আমাৰ সাম্প্ৰতিক কালত যিবিলাক আমাৰ বিশৃংখল হৈ আছে তেওঁলোকে যোগটোক প্ৰথমতে জানি ল'ব লাগিব যোগ বস্তুটো কি
তাৰ যিটো মানে ইনাৰ মিনিং ভিতৰৰ যিটো মিনিং তাৰ হৃদয়গম কৰিব পাৰিব লাগিব আৰু হৃদয়গম কৰাৰ পাছত আমি যেতিয়া আসন প্ৰাণায়ামবিলাক কৰিম আসন প্ৰাণায়ামবিলাক কৰিলে আমি মানে আসন এটা কৰি আছোঁ ঘৰৰ কথা চিন্তা কৰি আছোঁ তেনেকৈ কৰিলে নহ'ব আমি যেতিয়া আসনটো কৰিছোঁ যে মই এই আসনটো কৰিছোঁ মই আসনটোৱে মোক ক'ত এনাটমিকেল ফ'কাছটো ক'ত পৰিছে এইটোৰ পৰা মোৰ কি কি উপকাৰ হ'ব সেই বস্তুখিনি আমি সদায় চকু মুজি মনটো থিৰ কৰি ভাবিব লাগিব সেইখিনি অনুধাৱন কৰিব লাগিব চ' এনেকেই তেওঁ অষ্টাংগ যোগৰ বিষয়ে এটাকে কৈ গৈছে হয় প্ৰাণায়াম প্ৰত্যাহাৰ প্ৰাণায়ামো তেনেকুৱা হেৰি আসনটোৰ কথা কওঁনে এতিয়া আসনৰ যিহেতু আসনলৈ আহিছে এতিয়া কিছুমানে আসন কেন্দ্ৰবিলাকত গৈ মনটো এটা ষ্টাডি এটা অধ্যয়নৰ এটা বিষয় ল'ব পাৰিনে চেণ্টাৰবিলাকতো নিয়মৰ ওপৰত এটা অধ্যয়ন কৰাৰ পাছতহে আসনখিনি আগুৱাই নিম কিছুমান ক্ষেত্ৰত দেখা যায় যে এনেকৈ যদি ক'লে আপুনি ডাইৰেক্ট আমি মই ভাবোঁ যিকোনো চেণ্টাৰতে হওক বা আমাৰ কোৰ্চতে হওক যি কোৰ্চ আজিকালি ডিপ্ল'মা PG ডিপ্ল'মা বা মাষ্টাৰ ডিগ্ৰী য'তেই নহওক এইটো বস্তু অলপমান কিন্তু ৰাখিব লাগে যে প্ৰথমতে গৈয়ে আমি এনেকৈ ভাবে যে এই যোগ কৰিলেতো ঘামি মেই কিয় গা ধুই যাব লাগে হয় নহয় এনেকৈ কয় ন কিছুমানে যোগ কৰিলে আহি গা ধুবই লাগিব এনেই পানী নাই গুৱাহাটীত এনেই পানীৰ অভাৱ হয় নহয় সেইটো নহয় যোগ যিহেতু এটা পবিত্ৰ বস্তু আমি সদায় যোৱাৰ সময়ত যিটো শৌচ যিটো তেওঁ আগতেই কৈছে আমি মন আৰু শৰীৰ দুয়োটাই চাফ চিকুণকৈ যাব লাগে আৰু গৈ একদম ভক্তিভাৱে যোগটো কৰিব লাগে এইটো আসনে হওক বা প্ৰাণায়ামে হওক 15 মিনিটে কৰোঁ আধা ঘণ্টাই কৰোঁ যিখিনি একদম ভক্তিভাৱে তেওঁ কৰিব লাগে যিয়ে আমি কাৰণ মই ভাবোঁ আমাৰ যোগ চেণ্টাৰবিলাকত সেই বস্তুটো কমচে কম ৰাখিব লাগে আৰু যিজনে শিকায় তেওঁকে অনুসৰণ কৰিব সেইকাৰণে তেওঁ নিজে যিহেতু অনুসৰণ কৰিব তেওঁ নিজে সেইবিলাক পালন কৰা দৰকাৰ মই ভাবোঁ তেতিয়া আমাৰ যোগটো যদিও ইয়াতে মানে কি চেণ্টাৰ কিছুমানত শিকি যায় কিন্তু বাহিৰত বেয়া কাম কৰা দেখা যায় মেনাৰ্ছ বেয়া দেখা যায় য'তে ত'তে যিকোনো বস্তু খোৱা দেখা যায় তেতিয়া কয় কি যোগ এনেই কৰিছে এনেই এখন চাৰ্টিফিকেট লৈছে আমি জানো নহয় এই কৰে সেই কৰে তো তেনেকুৱা যাতে নহয় যোগ যিটো এটা পবিত্ৰ বস্তু আৰু ইমান ধুনীয়াকৈ আমাৰ ঋষিমুনিসকলে সেই কালৰ পৰাই মানে প্ৰি বৈদিক মানে বেদৰ আৰম্ভণিৰ আগৰ পৰাই আমাৰ যোগটোৰ মানে ভাৰতবৰ্ষত দিছে ভগৱানৰ দান হিচাপে চ' সেই বস্তুটো আমি পবিত্ৰ বস্তুটো আমি সেইটো ভালকৈ যাতে ব্যৱহাৰ কৰিব পাৰোঁ সেইটো সদায় চেষ্টা কৰিব লাগে আৰু পতঞ্জলিটো ইতিমধ্যে কৈছে আসনৰ ক্ষেত্ৰত মই যিটো 3rd নাম্বাৰটো তেওঁ কৈছে স্থিৰ সুষম আসনম তেওঁ কৈছে যে আমি শিকাত গোটেইখিনি আসন শিকি ল'ম কিন্তু আমাৰ শৰীৰত যিখিনি আসন কৰিলে মানে আমাক সুখ দিব সেইখিনি আসন আমি পিছত প্ৰেক্টিছ কৰিম যেতিয়া আমি কোনোবা চেণ্টাৰত বা কিবা আমি চিলেবাছত লাগে আমি গোটেইখিনি আসন শিকিম কিন্তু পিছত আমি কোনখিনি আসন প্ৰেক্টিছ কৰিম বা কোনখিনি আসন অভ্যাস কৰিম যিখিনি মোৰ শৰীৰে একচেপ্ট কৰিব যিখিনি মোৰ শৰীৰত লাগিব যিখিনি কৰিলে মোৰ ভাল লাগিব শৰীৰটো সেইখিনি আসনহে মই কৰিম তেওঁ তেনেকৈ কৈছে যেহেতু যোগে চৰিত্ৰ গঠনতো সহায় কৰে গতিকে এক মানৱ দৰ্শন হয় মানে জীৱনশৈলী গতিকে জীৱনশৈলীটো সম্পূৰ্ণভাৱে গঢ়ি তোলে যোগ দৰ্শনে যোগ দৰ্শনৰ মাৰ্গদৰ্শনটো মই ভাবোঁ যি যোগ কেন্দ্ৰসমূহ এতিয়া ঠায়ে হৈছে তাত যেন এইখিনি নিয়মৰ ওপৰত সবিস্তাৰভাৱে আলোচনা হয় যিসকল এতিয়া মানে শিশুসকলে এতিয়া যোগ বিষয়টো বাছি লৈছে মানে স্পৰ্টছলৈ গৈছে তেওঁলোকক এনেকুৱা ধৰণৰ মোৰ এইটো ব্যক্তিগত এক চিন্তা কৈছোঁ তেওঁলোকক মানে যিখিনি য়োগা পোচাৰ দেখায় আসনবিলাক দেখায় তাৰ মাজে মাজে আসনৰ মানে কৰিলে কি হয় আসনটো কেনেকৈ আহিলে সেই বিষয়ে যদি এক থিয়ৰী কিছুমান সোধা যায় সেইটোৱে বহুতখিনি উপকৃত কৰিবলৈ মই ভাবোঁ মানে বেনিফিট লিমিটেশ্যন আজিকালিতো মাক দেউতাকে মানে ল'ৰা ছোৱালীক নিজৰ জীৱনত যিটো নহ'ল সেইটো ল'ৰা ছোৱালীৰ দ্বাৰা পূৰণ কৰিব বিচাৰে সেইটো এটা ভুল আৰু 2 নম্বৰতে কি হৈছে যিহেতু কম্পিটিশ্যনৰ যুগ মানে উদাহৰণ এটা দিলে মানে ঘোঁৰাত উঠাই দিছে চেকুৰিব দিছে কিন্তু লেকামডালকে কেনেকুৱা চেকুৰিব কেনেকৈ লাগে সেইটো কিন্তু আগতে শিকাই দিয়া নাই এনেকুৱা লাগিছে ঘোঁৰাত উঠাইহে দিছে শৰীৰটোতহে এটা বেছি গুৰুত্ব দিয়া দিছে সেইটো ভংগীমান যাবই লাগিব এটা অদ্ভুত ধৰণৰ এটা পোচাৰ পাৰিবই লাগিব কিন্তু সেইটো বেনিফিট লিমিটেশ্যন আৰু কিয় ক'ৰ পৰা আহিলে তেনেকুৱা ধৰণৰ কিছুমান থিয়ৰিও কৰা হয় দেউতাক মাকে যদি জানা হয় সেইখিনি এটা উপকৃত এটা ঘৰখনৰ পৰা সকলো উপকৃত তেতিয়া মানে কি সৰুতে হয়তো কেঁচা বাঁহডাল যোনফালে ভাজ দিয়া যায় তেনেকৈ ভাজ লাগে সেইকাৰণে সিহঁতে যিটো সৰু কম বয়স সেইকাৰণে যেনেকৈ ভাজিছে তেনেকৈ পাৰিছে সিহঁতে উৎসাহিত হৈ গৈছে কিন্তু সেইটো যাতে ভৱিষ্যতেও তেওঁলোকে কণ্টিনিউ কৰি ৰাখে তাৰ লগতে সেই কণ্টিনিউ কৰি ৰাখি যোগৰ যিটো মানে উপকাৰিতা
এতিয়া ঠিকে থাকে, ঠিক 14, 15, 16, 17 বছৰ হয়তো বেলেগ ফালে পঢ়া আহিলে, বেলেগ ফালে ডাইভাৰ্ট হৈ গ'ল, সেইটো বস্তু যাতে নহয়, সেইকাৰণে তেওঁলোকে যে যোগৰ মূল্যটো বুজি পাব, যোগ বস্তুটো কি, অলৰাউণ্ড ডেভেলপমেণ্ট, তেতিয়া কিন্তু তেওঁলোকে, মই ভাবোঁ তেওঁলোকে যোগ অভ্যাস কৰাটো কেতিয়াও নেৰে। আৰু যদি মূল্যটো বুজি নাপায়, কেইদিন পাছত কিন্তু তেওঁলোকে এৰিব, যে পঢ়াৰ হেঁচা আহিব বা বেলেগ ফালে ডাইভাৰ্ট কৰি দিব বেলেগেও, তেতিয়া ডাইভাৰ্ট হৈ যাব। আৰু যদি সিহঁতে যোগৰ আচল মিনিংটো বুজি পায়, তেতিয়া কিন্তু তেওঁলোকে কোনো পধ্যে, মই ভাবোঁ, মোৰ সেইটো দৃঢ় বিশ্বাস আছে, তেওঁলোকে কেতিয়াও বেলেগ ফালে মটিভেট কৰিব তেওঁলোক কোনেও নোৱাৰে। খাদ্য নীতিৰ ওপৰতো কোৱা হয়, হয়। খাদ্য নীতি সম্পৰ্কেও ধৰা ফাষ্ট ফুড খাই কিছুমানে য়োগা কৰিব যায়, এই খোৱাৰ সেইটো নজনা ফলতো পেটৰ গণ্ডগোলো হয়, বাচ্চা দেখোঁ। হয়, যোগ মানে হ'ল আমাৰ মানে সাত্বিক ফুড খাব লাগে। সাত্বিক মানে এনেকুৱা নহয়, সাত্বিক, ৰাজসিক, তামসিকতো 3টা প্ৰকাৰৰ আমাৰ খোৱা বস্তু আছে, খাদ্য যোগত হেৰি কৰিছে। সাত্বিক মানে হ'ল ইজিলি ডাইজেষ্টেবল, যিটো আমাৰ সহজে হজম হয়, ফ্ৰেছ জুচি, ফ্ৰেছ হ'ব লাগিব, জুচি হ'ব লাগিব, আৰু বনাওঁতে যদি আমি পুৰি পেলাওঁ, শুকাই পেলাওঁ, তেতিয়াহ'লে কিন্তু সেই সাত্বিক হৈ নাথাকিল। আৰু সেই ৰান্ধোতেও তেনেকৈ আমি ৰান্ধিব লাগিব। আৰু তাৰ ওপৰত এটা কথা, আমি বজাৰৰ পৰা ফ্ৰেছ জুচি কিনিও আনিলোঁ, কিন্তু বনাওঁতে আমি এটা বেয়া বন লৈ হেৰি কৰিলোঁ, বনালোঁ, অশান্তি কৰি বনালোঁ, সেইটো কিন্তু সাত্বিক ফুড হৈ নাথাকে। আমি যেতিয়া বনাম, বস্তুটো যেতিয়া বনাম, সদায় সেইটোত বনোৱা বস্তুটোত মানে ধুনীয়াকৈ মানে মনোযোগ দিব লাগে। আৰু যোন মানুহে খাব, মই যাৰ কাৰণে বনাই আছোঁ, তেওঁলোকৰ যাতে শৰীৰে গ্ৰহণ কৰে, তেওঁলোকৰ যাতে শৰীৰত কামত লাগে, সেই বস্তুটো ভাবি আমি বনাব লাগিব, তেতিয়াহে সেইটো সাত্বিক ফুডৰ গুৰুত্বটো আমাৰ পোৱা যাব। নহ'লে কিন্তু সাত্বিক ফুডৰ ইজিলি ডাইজেষ্টেবল হাজাৰ বজাৰৰ পৰা ফ্ৰেছ ভালৰো ভাল কিনি আনিলেও কিন্তু সেইটো কামত নিদিব। আৰু এটা যোগত কথা আছে যে আমি সদায় ভগাই খাব লাগে, অকলে খালে শৰীৰে সেইটো একচেপ্ট নকৰে। যদি আমি ৰুমত বহি বাটাৰ, ঘিউ, মৌ, কাজু যিমানে নাখাওঁ কিয়, অলপমান বস্তু যেতিয়া সদায় ভগাই খাম, যোগৰ কথা এটা আছে তেনেকুৱা, ভগাই খালে বহুত দিন খাব পাৰি, অকলে খালে বহুত দিন খাব নোৱাৰি। বডিয়ে কি একচেপ্ট কৰিব, সেইটো বহুত ডাঙৰ কথা। যোগ দৰ্শনটো এটা বহুত ডাঙৰ এক অধ্যায়, আজিয়ে গোটেইখিনি শেষ কৰিব নোৱাৰি, আৰু পৰৱৰ্তী আপোনাৰ লগত আকৌ বহিম, যিখিনি আৰু সুধিবলগীয়া আছে বাইদেউৰ সৈতে এদিন পুনৰ বহিম। আৰু আজি যিখিনিলৈকে আপোনালোকৰ লগত যিখিনি আজি যি অনুষ্ঠান যিসকলে চাই আছে, নিশ্চয় শুনিছে বাইদেউৰ যিখিনি অষ্টাংগী য়োগাৰ ওপৰত তেওঁ ক'লে, সেইখিনি শুনি যথেষ্ট কিন্তু উপকৃত হৈছে আপোনালোকে। পৰৱৰ্তী অনুষ্ঠান বাইদেউৰ সৈতে পুনৰ দেখা হ'ম। বাইদেউ আৰু সুধিবলগীয়া বহুতখিনি প্ৰশ্নই আছে, সুধি যাম, আপোনালোকে অনুষ্ঠানভাগি চাই থাকিব। আজি ইয়াতে সামৰণি মাৰিছোঁ, ধন্যবাদ বাইদেউলৈ। ব্যতিক্ৰম গ্ৰুপলৈকেও মোক আমন্ত্ৰণ কৰি অনাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মোৰে ছাত্ৰী ৰশ্মিকো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ। চাই থাকিব ব্যতিক্ৰম। নমস্কাৰ।